কিন্তু চাইনো মাই দেছ চাবনে ও ৰ তো হাৰে ভাই পত্নী কা এই চ্যানেলটোৰ পৰা মালহুৰ কি মৰবি নমস্কাৰ বন্ধুসকল তো ফাইনেলি মানে বহুত দিনৰ মূৰত আহি গ'লো মানে আজি ৰাতিপুৱা আছে মানে কথা মানে আজি দিনটো মানে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ বাকী এটা বস্তু দেখুৱাই লওঁ মানে অলপ আগত পুৰা কটিকটা ৰ'দ দি আছিল পয় কিন্তু কি ক'ব আপোনালোকে জানে বতৰৰ মহিমা আৰু নাৰীৰ মহিমা অপৰূপাৰ কি ক'ম আৰু নৰৱাৰ বুজাবা বাকী আজি ষ্টাৰ্ট কৰিলোঁ এতিয়া পুৰা বৰষুণ আছে বাকী আজি এতিয়া মানে দিনটো কিবা কালি যি কৰোঁ এটা সৰু চাই ভিডিঅ' বনাব খুজিছোঁ তো এতিয়া যাই থাকোঁ ঘৰত গেলি পুৰা ঘৰত যে ধুনীয়াকৈ ষ্টাৰ্ট কৰি আছোঁ চাই থাকোঁ সেই গাইজ ফাইনেলি মই আহিলোঁ দেই ৰাতিপুৱা আপোনালোকক লগ পাইছিলোঁ সেই বৰষুণ বতৰত বাকী এতিয়া মই আহি পালোঁ ডাইৰেক্ট কলটিয়াটো ঘৰত কলটিয়া ভাঙা ঘৰ এটা আছে তাতে আমাৰ এটা মানে কি নতুন ষ্টুডিঅ এটাত হেৰি কৰিম ট্ৰান্সফৰ্ম কৰিম ষ্টুডিঅ বুলি নক পিলাজি লাগি বাজেটৰ কথা আছে আমাৰ ষ্টেণ্ড ওহাপাকে দুখব দেখবি তো তাৰমানে একচুৱেলি কথাটো কি জানে এইটো হৈছে তাৰমানে আমাৰ একদম ভাঙা চিঙা বস্তু থকা ধৰক খৰি চৰি কিবা কিবি এইবিলাক হিন্দীতে কৈছি নে ষ্ট'ৰ ৰুম হিন্দী নহয় ইংলিছ কথা কবা নালাগে কলেজ কিনে টানি দিছো আমি খাতাকে তাৰমানে কি সদায় বেলেগ বেলেগ জেগাত বনব লাগে আমাৰ লোকেল চাহ দিছিল মোক অলপ আছে খাই লওঁ আজিৰ তাৰমানে টপিকটো কি হৈছে বাকী কিন্তু চাহ কিন্তু মাই দেছ চাবনে ও ৰ তো হাৰে ভাই পত্নী কা रहा नहीं जाता পত্নী চলে দে বাকী লুইলা তো আমি ভিডিঅ'টোৰ কথাটো নকওঁ কি তাৰমানে কৈছো তাৰমানে অলপ লালচা হ'ল লগতে আছে নে কৈ দিয়া হ'লে নালাগে ভিডিঅ' পাব ন লিংকটো দি দিবি যদি আগে আমাৰ লোকেল টকছৰ ভিডিঅ'টো আহে তো যাই ফেলে চাব পঠকুৱা চেনেল বাকী এইটো চেনেলটো মই লাহে ধীৰে কবজা কৰিম আৰু টেনশ্যন কৰিব নালাগে এইটো চেনেলটো ব্লগ আহি যাব আমাৰ দুৰুৰ মাজত দুৰু কলিতা ডেকাৰ ফানি ব্লগ হ'ব বাকী যে শ্বুটিং আছে আমাৰ আমি আৰু আহিছোঁ গাইজ কি আমাৰ ফাইনেলি ভিডিঅ' চিডিঅ' বনোৱা হৈ গ'ল আৰু ষ্টুডিঅ'টো দেখুৱালোঁ আৰু বাকী এনে আৰু সৰু চাই ভিডিঅ' এটা বনালোঁ আৰু মানে নেক্সট ভিডিঅ' এটা আমাৰ আহি আছে মানে এই ৰ তোৰ কথা এটা কচোন তই লাইফৰ কিবা কৈ আছিলি লাইফৰ ওপৰত কিবা এটা কৈ দি কণ্টেণ্ট ৰিভিউ হৈ যাব একো নহয় দেই কৈ দি লাইফ ইজ আনপ্ৰেডিক্টেবল তাৰমানে কি লাইফটো হৈছে লালচা দৰে তাৰমানে চেনি বেছি হ'লেও খাব নোৱাৰি কম হ'লেও খাই ভাল নালাগে হা তাৰমানে কি জীৱনটোৰ কথাটো মই ক'ব খুজিছোঁ কি জীৱনটোৰ সুখ দুখ বুলিখন মানুহৰ লগত শ্বেয়াৰ কৰিব লাগে ধৰ বেষ্ট ফ্ৰেণ্ডে হওক কোনোবা ৰিলেটিভেই হওক যাৰ লগত তই তাৰমানে ক'ব পাৰা ফ্ৰীলি হা এনকে কৈ মোৰ জি এফটোৱে মোক তাৰ 2 নম্বৰ বি এফটোৰ কথা ক'লাক এই ঠিক আছে বাকী গাইজ মানে কথাটো কি হ'ল এইগিলা বাদ দিলোঁ গোটাই ইয়াৰ পাছত আজি এইটো ভিডিঅ'টো নৰ্মেলি সৰুছে এটা ভিডিঅ' দি দিলোঁ মানে ভিডিঅ' চিডিঅ' দিয়া নাই ইয়াৰ পিছত মানে এটা বেলেগ ভিডিঅ' আছে বেলেগ মানে প্ৰায় কিবা কৌচি খৰ পিছত এটা কিবা বস্তু এটা আমাৰ ইয়াতে উৎপত্তি হৈছে এই মানে কিমান চন আছিলে ভালকৈ নেক্সট ভিডিঅ'টোত পাই যাব সেইটো মানে সেই তাৰে ওপৰত এটা ধুনীয়া ভিডিঅ' আহি আছে এনেকুৱা এটা বস্তু দেখুৱাম মানে তো সেই বস্তুটো আপোনালোকে চাই ভাবিব আৰু কি বস্তু তো এইটো নেক্সট হা তো নালাগে সেই নেক্সট ভিডিঅ'ত মানে এটা কিবা এটা উলচি কথা এই চেনেলটোৰ পৰা মালহুৰ কি মৰবি মাল পইচা খালি বয়া ৰন্ধা এনি টাইম তই কোন বাকী সেই ভিডিঅ'টো মানে কি সেই ভিডিঅ'টোত মানে অলপ বেলেগ ধৰণৰ মানে বস্তু এটা উৎপত্তি হৈছে সেই তাৰে এটা ধুনীয়া চাই ভিডিঅ' বনাম নেক্সট ভিডিঅ' সেইটো পাই যাব আপোনালোকে তো আজিলৈ ইয়াতে শেষ কৰিলোঁ মই নতুনকৈ আহিছিলোঁ ছাবস্ক্ৰাইব কৰি দিবি আৰু শ্বেয়াৰ টেয়াৰ কৰি থাকিবি আৰু দেই